ক্লাছ 4ৰ পাৰ্ট 1 মোৰ কবিতাটো হ'ল মোৰ দেহ ভাল। কবি আছিলে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। আৰু এই কবিতাখনৰ মই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ সহ দাঙি ধৰিম বুলি আশা কৰিছোঁ। আৰু এইখন কিতাপ বেলেগৰ পৰা লোৱাৰ কাৰণে কটাকটি কৰা আছে আৰু ধ্যান নিদিবা এইবিলাকত। এতিয়া প্ৰশ্নবিলাক আলোচনা কৰোঁ। ইয়াত উত্তৰ দিয়া বুলি আছে। কবিয়ে সকলো দেশতকৈ মোৰ দেহ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? এইটো তোমালোকে জানাই যে নিজৰ নিজৰ বা দেশটো বা ৰাজ্যখনৰ নামটো কি এইটো জানাই। ৰাজ্যখনৰ নাম হ'ল অসম। আৰু ক'ত আছে এনে ঠাই সৰহ ফুলনি, ক'ত আছে এনে আই সোণৰ গোহানি? পদ্যছোৱা ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? এই কবিতাটোত পঢ়ি চালে গম পাবা ভালকৈ যে এইটো কি বুলি লিখা আছে, যে ঠাই সৰহ ফুলনি আৰু আই সোণৰ গোহানি বুলি লিখা আছে। এতিয়া উত্তৰটোত হ'ব যে পদ্যছোৱা ঠাই আৰু আই সৰহ ফুলনি আৰু সোণৰ গোহানিৰ লগত তুলনা কৰা হৈছে। তথাপিও দেখুৱাবলৈ মই লিখি থৈছিলোঁ। চোৱা উত্তৰকেইটা চোৱা। ক নম্বৰ উত্তৰটো কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম অসম। আৰু খ নম্বৰ আছিলে ক'ত আছে এনে ঠাই সৰহ ফুলনি আৰু ক'ত আছে এনে আই সোণৰ গোহানি? পদ্যছোৱা ঠাই আৰু আইক সৰহ ফুলনি আৰু সোণৰ গোহানি আদিৰ লগত তুলনা কৰা হৈছে। এতিয়া আলোচনা কৰিম পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। এই প্ৰশ্নটো আলোচনা কৰিম। গুণটো কিহৰ লগত বৰ্ণনা কৰিছে এইটো তোমালোকে পঢ়ি চাওঁ। সোণৰ চপৰা, পানী সোঁতৰ নিজৰা, ধান দৰণিত ধান, পিছত আকৌ হাবি বননিত ধন, পলু এৰী মুগা পাট, পক্ষীৰ অমাতৰ মাত, ফুলে ফুলে 12 মাহ ফুল ফুলনি কথাও, ফলৰ কথা, সৰহ ফুলনি, সোণৰ গোহানি আদিৰ লগতো তুলনা কৰিছিলে গুণবোৰ। তেতিয়া উত্তৰটো মই এনেই লিখি ৰাখিছিলোঁ। উত্তৰটো চোৱা। কবিয়ে তলত উল্লেখ কৰা বস্তুবোৰৰ কথাবিলাক কৈ নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে। যেনে সোণৰ চপৰা, পানী সোঁতৰ নিজৰা, ধৰণিৰ ধান, পলু এৰী মুগা পাট, পক্ষীৰ অমাতৰ মাত, ফুল ফুলনি, ফল মূল, সৰহ ফুলনি আৰু সোণৰ গোহানিৰ লগত তুলনা কৰি কবিয়ে দেশখনৰ গুণ বৰ্ণনা কৰিছে। আৰু নামৰ তালিকা কৰা। ক নম্বৰতে আছে ক'ত আছে এনে ফুলে 12 মাহ? 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখিব কৈছে। আৰু ইয়াত কৈছে ক'ত আছে এনে ধান এই ধৰণিত কেইবিধমান ধানৰ নাম লিখা। ইয়াত 12 মাহে ফুলা ফুলবিলাকৰ নাম লিখিব লাগে। কি কি হ'ব পাৰে? তগৰ হ'ব পাৰে, 12 মাহে ফুলা, গোলাপ, পিছত নয়নতৰা, আকৌ জবা ফুলো হ'ব পাৰে জবা ফুল আদি 12 মাহতে ফুলে। আৰু কেইখনমান তোমালোকে নিজে লিখিবা। আৰু ইয়াত আছে ক'ত আছে এনে ধান এই ধৰণিত কেইবিধমান ধানৰ নাম লিখিব লাগে। ধানৰ নাম হ'লে হ'ব আইজং, পিছত হ'ব বড়ো, ধান, জহা ধান,
চকুৱা বাওধান আদি মানে কেইবিধমান ধানৰ নাম লিখিব কৈছে। এইবিলাক নাম আৰু যি পাৰা তোমালোকে নিজে লিখিব চেষ্টা কৰিবা। এইখিনি হ'ল। এতিয়া আমি চাওঁ এফালে ইয়াত কি কৈছে মানে সকলোতকৈ ইয়াত কৈছে সকলোতকৈ সবাতোকৈ আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলত বাক্য কেইটা সম্পূৰ্ণ কৰা। যে হ'ব ক নম্বৰত দিয়া আছে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা। ইয়াত কি হ'ব? আটাইতকৈ হ'ব, সকলোতকৈ হ'ব নে সবাতোকৈ হ'ব? ইয়াত হ'ব আটাইতকৈ। ইয়াতো হ'ব আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ বহল মানে ইয়াত হ'ব আটাইতকৈ বহল। যে হ'ল ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। এতিয়া আছে মাজুলী পৃথিৱীৰ ভিতৰত কি হ'ব? সকলোতকৈ হ'ব, সবাতোকৈ হ'ব নে আটাইতকৈ হ'ব? ইয়াত হ'ব সবাতোকৈ। মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদীদ্বীপ। আকৌ ইয়াত আছে কাজিৰঙা জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় দেশ কাপোৰগীয়া। কি হ'ব? আটাইতকৈ, সবাতোকৈ নে সকলোতকৈ? ইয়াত হ'ব সকলোতকৈ। আপুৰুগীয়া। আনৰ বস্তুৰ প্ৰতি লোভ কৰা দেশ বেয়া। কি হ'ব ইয়াত? সকলোতকৈ, সবাতোকৈ, আটাইতকৈ? ইয়াত হ'ব সকলোতকৈ। আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ। এইখিনি কমপ্লিট হ'ল। এতিয়া আমি নেক্সট পেজ এইখিনি দিয়া আছে। ইয়াত মানে শব্দ গঠন কৰিব কৈছে। শব্দ গঠন কৰিলে চিৰ লিখা আছে। এতিয়া ইয়াত কাল বুলি লিখা আছে, তেতিয়া শব্দ গঠন হৈছে চিৰকাল। চিৰ যোগ কাল মানে চিৰকাল হৈছে। এতিয়া হ'ব চিৰ যোগ দিন। এতিয়া হ'ব ইয়াত চিৰদিন। আৰু চিৰস্থায়ী, ইয়াত আছে স্থায়ী, তেতিয়া হ'ব চিৰস্থায়ী। আৰু ইয়াত চিৰ স্মৰণীয়, চিৰ যোগ স্মৰণীয় হ'ব, চিৰস্মৰণীয় হ'ব। চিৰস্মৰণীয়। আৰু ইয়াত আছে বননি হৈছে এতিয়া দান অনি হ'লে ধাননি হ'ব। আৰু ইয়াত আছে গাহনি মানে হ'ব গাহনি। আৰু শাক যোগ অনি হ'লে শাকনি। অকল এতিয়া ইয়াত দিয়া আছে তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা। ইয়াত কোনটোৰ লগত খাপ খায় সেইটোৰ লগত মানে উলিয়াই লিখিব কৈছে। এতিয়া চিৰদিন নমস্কাৰ কৰিবলগীয়া কি হ'ব? এতিয়া চিৰনমস্য হ'ব। এইটোৰ লগত দিবা চিৰস্মৰণীয়। মাহ খেতিয়ে জুৰিত থকা ঠাই। কিন্তু লগত মিলিব বাঢ়নি চিৰস্মৰণীয়, এইটো মিলিব মাহনি। আৰু ইয়াত আছে
চিৰদিন মনত ৰাখিবলগীয়া কি হ'ব এইটো বা কি বাহনী নে চিৰস্মৰণীয় হ'ব এইটো। আৰু বাঁহ গছেৰে ভৰি থকা ঠাই এইটো হ'ব বাহনী। আৰু বাক্য ৰচনা কৰিব দিছে। বাক্য ৰচনা অমাতৰ মাত আৰু উলাহ চিৰকাল তিনিটাত বাক্য ৰচনা কৰিব দিছে। এতিয়া আমাৰ বাক্য ৰচনা কৰা এই বাক্য ৰচনা কৰিব আছিলে অমাতৰ মাত, উলাহ আৰু চিৰকাল। এইখিনি মই লিখিছিলোঁ। অমাতৰ মাত মানে অৰ্থটো বুজিব লাগিব। অমাতৰ মাত মানে শুনিবলৈ শুৱলা। মই এনেকৈ লিখিলোঁ, কেঁচুৱাবিলাকৰ অমাতৰ মাত শুনি বহুত ভাল লাগে। তোমালোকে বেলেগ বেলেগেও লিখিব পাৰিবা যে কেঁচুৱাবিলাকৰ অমাতৰ মাত শুনি বহুত মৰম লাগে বা কুলিৰ মাত বহুত অমাতৰ মাত এনেকৈ কিবা কিবি বনাই পিনি লিখিব পাৰিবা। আৰু উলাহ মানে আনন্দ। আৰু ছোৱালীজনীয়ে পৰীক্ষাৰ ফলাফল ভাল হোৱাত উলাহতে নাচি বাগি ফুৰিছে। মই এনেকৈ লিখিলোঁ। তোমালোকে বেলেগকৈও লিখিব পাৰিবা। চিৰকাল মানে এটা আছিলে যে চিৰকাল বাক্য ৰচনা কৰা। চিৰকাল মানে মই লিখিলোঁ শিক্ষাগুৰু মা দেউতা আৰু জ্যেষ্ঠজনক চিৰকাল সন্মান কৰিব লাগে। তোমালোকে বেলেগ বেলেগকৈও লিখিব পাৰিবা যে শিক্ষাগুৰুক সদায় সন্মান বা চিৰকাল সন্মান কৰিবা। এনেকৈ কিবা কিবি বনাই লিখিব পাৰিবা। আৰু আজি এইখিনিলৈকে মই সমাপ্ত কৰিব বিচাৰিছোঁ।